গাইজ মানুহৰ নিজৰ ওপৰত বিশ্বাস থাকিলে মানুহে এই পৃথিৱীত কৰিব নোৱাৰা কিনো আছে। ইয়াৰে এটা উদাহৰণ হিচাপে লৈ গাইজ আজি মই আপোনালোকৰ ওচৰত হিমা দাসৰ বিষয়ে কিছুমান মটিভেশ্যনেল ষ্টৰী ক'বলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টোক লাইক কমেণ্ট কৰি দিব, আৰু যদি আপোনালোকে চেনেলটো নতুন তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সময়ে সময়ে পাই থাকে। গাইজ আজিৰ দিনত দিহিং এক্সপ্ৰেছ গল্ডেন গাৰ্ল নামে বিশ্বত পৰিচিত হিমা দাসৰ জন্ম 2000 চনৰ 9 জানুৱাৰীত অসমৰ নগাঁও জিলাৰ দিহিং নামৰ গাঁওখনত হৈছিল। গাইজ প্ৰথম অৱস্থাত হিমা দাসৰ ফুটবলৰ প্ৰতি বহুত ৰুচি আছিল, আৰু তেওঁ প্ৰথম অৱস্থাত গাঁৱৰে লোকেল ল'ৰাবোৰৰ সৈতে মিলি কেইবাটাও ফুটবলৰ টুৰ্ণামেণ্ট খেলিছিল। কিন্তু পিছত হিমা দাসে গুৱাহাটীলৈ আহি দৌৰ প্ৰতিযোগিতাৰ বাবে প্ৰফেশ্যনেল ট্ৰেইনিং ল'বলৈ ধৰে। গাইজ অসমৰ নগাঁও জিলাৰ দৰে ভিতৰুৱা অঞ্চলত জন্মগ্ৰহণ কৰা হিমা দাসে 19 বছৰ বয়সত 19 দিনৰ অন্তৰালত 5টা গ'ল্ড মেডেল আৰু আন্তঃৰাষ্ট্ৰীয় ট্ৰেক ইভেণ্টত ভাৰতত গ'ল্ড মেডেল জিকাই ভাৰতৰ ষ্টাৰ ৰানাৰৰ হিচাপে পৰিচিত হৈছে। কিন্তু সফলতাৰ এই পথটো হিমা দাসৰ বাবে ইমান সহজ নাছিল। সাধাৰণ খেতিয়কৰ ঘৰত জন্মগ্ৰহণ কৰা হিমা দাসৰ প্ৰথম অৱস্থাত দৌৰ প্ৰতিযোগিতাত দৌৰিবলৈ এযোৰ ভাল জোতাও নাছিল। কিন্তু হিমা দাসৰ সাহসিকতাৰ বাবে তেওঁ সাধাৰণ জোতা পিন্ধি ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলত 100 আৰু 200 মিটাৰৰ দৌৰ প্ৰতিযোগিতাত গ'ল্ড মেডেল পোৱাত সক্ষম হৈছিল। আৰু আজিৰ দিনত হিমা দাসে মিলখা সিং আৰু PT উষাৰ দৰে ষ্টাৰ ৰানাৰৰ ৰেকৰ্ড ভাঙি ভাৰতত ষ্টাৰ ৰানাৰ হ'বলৈ সক্ষম হৈছে। 2018 এথলেটিক্স এছিয়ানছ ৱমেন্স গেমছৰ 400 মিটাৰৰ দৌৰ প্ৰতিযোগিতাত গ'ল্ড মেডেল জিকুৱাই বিশ্ববাসীক অচম্বিত কৰি তোলা সাধাৰণ কৃষকৰ কন্যাই আজি ভাৰতক বিশ্বত গৌৰৱিত কৰি তুলিছে। এই সাধাৰণ কৃষকৰ কন্যা আজি SBI, এডিডাছ, এডিলউইচ, ষ্টাৰ চিমেণ্ট, ইউনিচেফ ইত্যাদিৰ দৰে ব্ৰেণ্ড এম্বেচিডৰ হিচাপে পৰিচিত। গাইজ হিমা দাসৰ এই সফলতাৰ বাবে ভাৰত চৰকাৰে হিমা দাসক অৰ্জুন এৱাৰ্ডেৰে সন্মানিত কৰিছে, আৰু বৰ্তমানে অসম চৰকাৰে তেওঁক অসমৰ DSP হিচাপে ঘোষিত কৰিছে। গাইজ নগাঁৱৰ এনে দুৰ্গম ঠাইত জন্মগ্ৰহণ কৰা অসমৰ সন্তানে আজি অসমৰ সৈতে ভাৰতৰ নাম বিশ্ববাসীৰ আগত জিলিকিয়াবলৈ সক্ষম হৈছে। গাইজ আজিৰ দিনত হিমা দাসে যি সফলতা পাইছে সেই সফলতাবোৰ হৈছে তেওঁৰ কষ্টৰ ফল। তেওঁৰ কষ্ট আৰু পৰিশ্ৰমে তেওঁক এই সফলতালৈকে যোৱাত সহায় কৰিছে। চ' গাইজ আপোনালোকে কষ্ট আৰু পৰিশ্ৰম কৰিবলৈ এলাহ নকৰে। চ' গাইজ হিমা দাসৰ এই সৰু ষ্টৰী আপোনালোকক কিমান মটিভেট কৰিছে এই বিষয়ে আপোনালোকে কমেণ্টত মোক জনাব, আৰু আমাৰ ভিডিঅ'টোক লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈকে লগ পাওঁ আৰু এদিন নতুন এটা ভিডিঅ'ৰ সৈতে।